নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ অৱশেষত প্ৰকাশ পালে আজি এডিআৰই গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ সিলেবাসখন হয় আপোনালোকে সকলোৱে জানে যে এডিআৰই গ্ৰেড 3 ৰ বাবে তিনটা পোষ্ট আছিল এটা হৈছে বেচেলৰ ডিগ্ৰী এটা হৈছে এইচএছ পাস আৰু এটা হৈছে ড্ৰাইভাৰ পোষ্টৰ বাবে বৰ্তমান আপোনালোকে দেখিবলৈ পাইছে এডিআৰই গ্ৰেড 3 ৰ সিলেবাসখন বেচেলৰ ডিগ্ৰীৰ বাবে আপোনালোকে চাব লাগিব সোশ্যাল ষ্টাডিজৰ পৰা আহিব টোটাল নাম্বাৰ কোৱেশ্চন 30 টা আহিব 1 মাৰ্ককে থাকিব আৰু জেনাৰেল নলেজৰ পৰা আহিব 35 টা কোৱেশ্চন 1 মাৰ্ককে থাকিব তাৰ পিছত লজিক্যাল ৰিজনিং এণ্ড মেন্টাল এবিলিটি পৰা আহিব 20 টা প্ৰশ্ন আৰু 1 নম্বৰকে থাকিব জেনাৰেল ম্যাথমেটিক্সৰ পৰা আহিব 30 টা প্ৰশ্ন 1 নম্বৰকে থাকিব আৰু জেনাৰেল ইংলিছৰ পৰা আহিব 10 টা এটা 1 নম্বৰকে থাকিব আৰু ৰিডিং কম্প্ৰিহেনশন এণ্ড ইংলিছ ল্যাঙ্গুৱেজৰ পৰা আহিব 25 গতিকে তাত থাকিব আপোনালোকৰ এটা প্ৰশ্ন 2 নম্বৰকৈ আৰু তাৰ পিছৰ আৰু সময় দিয়া থাকিব 3 ঘণ্টা টোটাল কোৱেশ্চন থাকিব 150 টা কোৱেশ্চন আৰু টোটাল মাৰ্কস থাকিব 175 তাৰ পিছত আহিব এইচএসএলসি অৰ্থাৎ এইচএস পাস পোষ্ট কিটা যি কিটা আছিল হেকিটা হ'ব তাত আহিব সোশ্যাল ষ্টাডিজৰ পৰা 30 টা প্ৰশ্ন 1 নম্বৰকৈ জেনাৰেল নলেজৰ পৰা আহিব 30 টা প্ৰশ্ন 1 নম্বৰকৈ ৰিজনিংৰ পৰা আহিব 20 টা প্ৰশ্ন 1 নম্বৰকৈ ইংলিছৰ পৰা আহিব 35 টা কোৱেশ্চন 1 নম্বৰকৈ আৰু জেনাৰেল ম্যাথমেটিক্সৰ পৰা আহিব 35 টা কোৱেশ্চন 1 নম্বৰকৈ ইয়াতো সময় একে থাকিব 3 ঘণ্টা আৰু প্ৰশ্ন থাকিব 150 টা আৰু টোটাল মাৰ্কস থাকিব 150 তাৰ পিছৰ সিলেবাসখন হৈছে এইচএসএলসি লেভেল পোষ্ট যিটো আছিল ড্ৰাইভাৰ পোষ্ট তাৰ প্যাটাৰ্নটো হৈছে সোশ্যাল ষ্টাডিজৰ পৰা আহিব 20 টা কোৱেশ্চন আৰু 1 নম্বৰকৈ জেনাৰেল নলেজৰ পৰা আহিব 30 টা প্ৰশ্ন আৰু 1 নম্বৰকৈ লজিক্যাল ৰিজনিংৰ পৰা আহিব 20 টা প্ৰশ্ন আৰু 1 নম্বৰকৈ জেনাৰেল ইংলিছৰ পৰা আহিব 30 টা প্ৰশ্ন আৰু 1 নম্বৰকৈ ম্যাথমেটিক্সৰ পৰা আহিব 30 টা প্ৰশ্ন আৰু 1 নম্বৰকৈ আৰু ৰিডিং ট্ৰান্সপৰ্টৰ পৰা আহিব 20 টা প্ৰশ্ন 1 নম্বৰকৈ আৰু ইয়াত নেগেটিভ মাৰ্কিং থাকিব এয়া লিখা আছে যে 1 মাৰ্ক উইল বি 0.25 এণ্ড মানে আপোনালোকৰ এটা কোৱেশ্চন ভুল কৰিলে 0.25 কৈ ডিডাক্টিভ হ'ব অৰ্থাৎ 4টা ভুল কৰিলে 1 নম্বৰ আপোনালোকক কাটা যাব তাৰ পাছত 2 নম্বৰ যদি 2 মাৰ্কছৰ কোৱেশ্চন আপোনালোকৰ 0.50 কে আপোনালোকক কাটা যাব 2 নম্বৰ যদি প্ৰশ্ন থাকিব ৰিডিং কম্প্ৰিহেনশন তাৰ পৰা আপোনালোকৰ এটা ভুল কৰিলে 0.50 নম্বৰ ডিডাক্টিভ হ'ব তাৰ পিছত ক'ব বিচাৰিছো গ্ৰেড 4 সিলেবাসখন গ্ৰেড 4 সিলেবাসখনত গ্ৰেড 3 সিলেবাসখনৰ নিচিনাকৈ কোনটো সাবজেক্টৰ পৰা কিমান মাৰ্কস আহিব হেতু মেনশন কৰি দিয়া নাই সাবজেক্ট আপোনালোকে চাব লাগিব ইংলিশ সোশ্যাল ষ্টাডিজ ম্যাথমেটিক্স জেনাৰেল নলেজ মেন্টাল এবিলিটি এণ্ড লজিক্যাল ৰিজনিং আৰু পেপাৰখন আপোনালোকৰ অসমীয়া বঙালী ইংৰাজী বড়ো আৰু হিন্দী ভাষাত দেখিবলৈ পাব প্ৰশ্নসমূহ আৰু 135 থাকিব 135 মাল্টিপল চয়েস কোৱেশ্চন থাকিব আৰু এটা 1 নম্বৰকে থাকিব এটা প্ৰশ্নত আৰু সময় দিয়া থাকিব 2 ঘণ্টা 30 মিনিট অৰ্থাৎ আঢ়ৈ ঘণ্টা আৰু আপোনালোকে প্ৰত্যেকটো কোৱেশ্চনৰ বাবে 1 নম্বৰকে লাভ কৰিব লগতে নিগেটিভ মাৰ্কিং থাকিব 0.25 কে হেতু আৰু ইয়াত কৈছে যে দা ডেট এণ্ড টাইম অফ ৰিটেন এক্সামিনেশ্যন উইল বি intimated in due course of time অতি সোনকালে দিব আৰু এডমিট অতি সোনকালে প্ৰকাশ পাব গতিকে মই জনাম আপোনালোকক নেক্সট নোটিফিকেশন সমূহ যদি আহে কি আহে জনাবলৈ চেষ্টা কৰিম গতিকে চেনেলটো যি সকলে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লওক আৰু আপোনালোকে ভালদৰে প্ৰিপাৰেচন কৰি থাকক যেহেতুকে এবাৰ অলপমান টাফ হ'ব পেপাৰবিলাক গতিকে থ্যাংক ইউ ফৰ ওয়াচিং